নমস্কাৰ, মই পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আৰু ভিডিঅ'টো অলপ জমনিয়ে হ'ব। ইমানো জমনি নহয় আৰু জমনিটোনো কি আপোনালোকে এবাৰ শুনকচোন। মই আগতে কিছুমান আলোচনী পঢ়ি আহিছিলোঁ। এখন মনত পৰে আলোচনী সৰুতে খুব পঢ়িছিলোঁ, মাহে মাহে ওলায়, টিংকলখন মাহে মাহে আলোচনী এখন পঢ়ি পাইছিলোঁ। খুব ভাল লাগে টিংকলখন পঢ়ি। বৰ ধুনীয়া কাহিনী দিয়ে, হাঁহি উঠা দিয়ে আৰু ছবি আকাৰত দিয়ে আৰু বিশেষকৈ জমনি এটা ভাল লাগিছিলে সুপন্দি কাহিনীটো। সুপন্দি হৈছে বৰ মূৰ্খামিৰ নিচিনা এটা কাহিনী দিয়ে, সেইটো পঢ়ি খুব হাঁহি উঠে, আনকো কৈ ভাল লাগে। এনেকুৱাবোৰ পঢ়ি পাইছিলোঁ। চন্দ্ৰমামা বুলি এখন আলোচনীও পঢ়িছিলোঁ, সেইখনো খুব ভাল লাগে পঢ়ি কাহিনীবিলাক। ৰং মন বুলি এখন পঢ়ি পাইছিলোঁ। তাৰপিছত মৌচাক আৰু বিস্ময়, ৰহস্য, এইবিলাক পঢ়িছিলোঁ কিছুমান আলোচনী। আৰু এনেকুৱা এটা কাহিনী পাইছিলোঁ, স্কুলত শিক্ষকে ব্যাকৰণ পঢ়াই আছিলে ছাত্ৰ ছাত্ৰীসকলক, আৰু শিক্ষকজনে ছাত্ৰজনক ওচৰলৈ মাতিছে যে ৰমেন, তই এইফালে আছোন। আৰু বৰ্ডত শিক্ষকজনে বাক্য সাজাক কেইটামান লিখি দিছে আৰু 5টা বাক্য লিখি দিছে বৰ্ডত। নপতা ফুকন, আকাশত চাং পতা, পানীৰ মিঠৈ, বিনা মেঘে বজ্ৰপাত আৰু দাঁতে উঠে লগা। এই 5টা তাক বাক্য বনাবলৈ দিছে বৰ্ডত। তাৰপিছত সি ওচৰলৈ আহিলে, আহি পেলাই চকমাটিডাল ল'লে, লৈ পেলাই সি চিন্তা কৰি ৰৈ আছে, মই এতিয়া কি লিখিম। সি বাক্যকেইটা অৰ্থই নাজানে, এতিয়া লিখিব কি, সি অৰ্থ একোৱেই নাজানে। নপতা ফুকনৰ অৰ্থটো কি, অৰ্থটো জানিলেহে আমি এতিয়া বাক্য ধুনীয়াকৈ সজাই লিখিব পাৰোঁ। এতিয়া অৰ্থটো নাজানিলে সি বাক্যটো বনাব কেনেকৈ, সেইকাৰণে মোক সজাই ৰৈ আছে আৰু। তাৰপিছত শিক্ষকজনে এবাৰ চালে, লিখ আকৌ তই যে ৰৈ আছ, এটাও লিখা নাই। তাৰপিছত সি ভাবি ভাবি পালেগৈ আৰু দেই, নিলিখিলেতো এতিয়া ছাৰে মোক এতিয়া সদায় নেৰে, পিটিব। সেই দেখি সি আৰু কৰিলে কি, 5টা বাক্য দিছিলে নহয়, এটা এটাকে মিলাই পেলাই গোটেইকেইটা মিলাই এটা বাক্য কৰি পেলালে। এতিয়া শুনিবচোন কিনো লিখিলে। নপতা ফুকনে আকাশত চাং পাতি, পানীৰ মিঠৈ খাই থাকোঁতে, বিনা মেঘে বজ্ৰপাত লাগি, দাঁতে উঠে ছিগি হেনো বোলে মৰি থাকে। সেই দিলে নহয় লিখি, একে শাৰীতে বাক্যটো বনাই লিখি পেলালে গোটেইকেইটা। তাৰপিছতে আৰু কৈছে, ছাৰ বোলে হৈ গ'ল লিখি। তাৰপিছত ছাৰে বৰ্ডত যেতিয়া চালে, চাই পেলাই ডাঙৰ ডাঙৰকৈ চিঞৰি পঢ়ি শুনালে, আৰু পঢ়ি শুনালত গোটেই ল'ৰা ছোৱালীবোৰে হাঁহিবলৈ ধৰিছে আৰু ছাৰো হাঁহি উঠিলে। আৰু সি হেমেনা হেমেনিকৈ ৰৈ আছে লাজতে। তাৰপিছতে আৰু ছাৰে কৈছে, তই এইবোৰ কি লিখিলি? তোক মই এটা এটাকৈহে বাক্য বনাবলৈ দিছিলোঁ, তই যে একেলগে সানমিহলি কৰি এটা বাক্য লিখি পেলালি। এনেকৈ তই বাৰু পৰীক্ষাত কি নম্বৰ পাবি? তই আৰু আলুগুটি বাদে একোৱেই নাপাৱ। এনেকৈ বুলি কৈ আৰু বাক্যকেইটা এটা এটাকৈ অৰ্থ বুজাই দিছে। নপতা ফুকন হৈছে নিজে নিজে ডাঙৰ মানুহ হোৱা, এনেকৈ এটা এটাকৈ ছাৰে বুজাই দিছে। তাৰপিছত আকাশত চাং পতা হ'ল কি, অস্বাভাৱিক কল্পনা কৰা। পানীৰ মিঠৈ কি, পানীৰ মিঠৈটো হৈছে একেবাৰে সহজভাৱে লোৱা, এনেকুৱা অৰ্থ। তাৰপিছত বিনা মেঘে বজ্ৰপাত, হঠাতে অহা বিপদ। এনেকৈ ছাৰে এটা এটাকৈ অৰ্থবিলাক তাৰপিছত বুজাই দিলে আৰু। তাৰপিছত সকলো ল'ৰা ছোৱালীয়ে বুজি পালে, সিও বুজি পালে বাক্য কেনেকৈ বনায়, কি কয়। তাৰপিছত ছাৰে ক'লে, আজিৰ পৰা এনেকৈ অৰ্থটো বুজি বাক্যটো বনাবি, তেতিয়াহে পৰীক্ষাত নম্বৰ পাবি। সেনেকৈ বুলি সকলোকে বুজাই দিলে আৰু তেতিয়াহে ল'ৰাজনে বুজি পাইছে। এইটোৱে আছিলে আৰু জমনি, আৰু ইমানো জমনি নহয়। কথাটো মনত পৰিলে আৰু আলোচনীখন পঢ়িনো কি জমনি স্মৃতি হিচাপে ৰৈ গ'ল আৰু। আপোনালোককো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি ভাল পায় কমেণ্ট লিখিব, আৰু কিছুমান কাহিনী মনলৈ আহি থাকে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। আৰু আজিলৈ আহোঁ, ধন্যবাদ।